ভিউৱাৰ্ছ গুড মৰ্ণিং আজি একদম লেতেৰা এজনী হৈ আছে আজি মানে মোৰ সময় নাই আজি আমাৰ ঘৰত মোৰ এজন আফ্ৰিকান ফ্ৰেণ্ড আছে তেখেতৰ বাচ্চা হ'বলৈ গৈ আছে চ' আজি পঞ্চমীত খুৱাম বা গোট ভৰাই যি ভাবে আৰু একচুৱেলি হাজবেণ্ড ৱাইফ ভালে নিজৰ ভনীয়েক হিচাপে মানে সেইকাৰণে ভাবিলে আজি আমাৰ ঘৰতে এই ফাংচনটো কৰা যাওক কিন্তু মানে ইমানবিলাক কাম আছে মোৰ বেক চাইডে চাগৈ আপোনাক দেখিছেই গোটেই ঘৰখন পূৰা খেলি মেলি হৈ আছে মই এতিয়া পূৰা এৰেঞ্জ কৰিব লাগিব আৰু মানুহটো 15-20 জন হ'ব তেওঁলোকৰ কাৰণে খানাও বনাব লাগিব আৰু একচুৱেলি ইণ্ডিয়াত থাকিলে যেনেকৈ ঘৰত ককাক ভায়েকৰ মাজত কাজিয়া হৈ থাকে আমাৰ তাতো চাগৈ ইখন ষ্টেটৰ লগত ইখন ষ্টেটৰ অলপমান চুচুক চামাক লাগি থাকে কিন্তু বাহিৰত চব ইণ্ডিয়ান মিলি একেখন ঘৰ একেখন মাকৰ পুতেক হিচাপে থাকে একেখন মাকৰ ল'ৰা ছোৱালী হিচাপে থাকে তাকে বোলো ভাবিলোঁ আজি আবেলিকে কি কৰিম আপোনালোকক মই দেখুৱাই যাওঁ আৰু তেতিয়া কিমান কথা ক'ব পাৰিম মই নাজানো সেইকাৰণে ভাবিলোঁ এতিয়া অকণমান কথা কৈ আপোনালোকক আভাসটো দি থৈ দিওঁ আৰু মোৰ লগৰকেইজনীও চাগৈ অলপ কিবা কিবি বনাই কৰি আনিব আৰু চবে মিলি জুলি আমাৰ ঘৰতে আমি গোট ভৰাই ফাংচনটো কৰিম বুলি ভাবিছোঁ প্লেন কৰিছোঁ আমি তেনেকৈ গোট ভৰাই চেলিব্ৰেট কৰোঁ আৰু যদি কিবা ভুল হৈ যায় প্লিজ বেয়া নাপাব চ' ভিউৱাৰ্ছ আমি লৰালৰিকৈ সকলোৱে মিলি ফাংচন হ'বলগীয়া ৰুমটো ফটাফট সজাইছোঁ আপোনালোকে বাৰু জানেনে ভিউৱাৰ্ছ ভাৰতৰ নিচিনাকৈ আফ্ৰিকাতো বিভিন্ন ভাষাৰ সম্প্ৰদায়ৰ লোক দেখা পোৱা যায় সেইকাৰণে এওঁলোকে সুৱেহিলি ভাষাটোক অফিচিয়েল ভাষা হিচাপে মৰ্যাদা দিছে যদিও এতিয়া বৰ্তমান আফ্ৰিকান ইউনিয়নে ফৰাচী ইংৰাজী আৰবী পৰ্তুগীজ আৰু ফ্ৰান্স ভাষাকো অফিচিয়েল ভাষা হিচাপে মৰ্যাদা দিছে ইতিমধ্যে আমাৰ আলহী পালেহিয়ে ব'লকচোন তেওঁলোকক ৱেলকাম এটা কৰি দিওঁ ইফালে আলহী আহি আমাৰ মাজত উপস্থিত হৈছেহি সঁচাকৈ বিৰাট ভাল লাগিছে আপোনালোকে জানেনে ভিউৱাৰ্ছ আফ্ৰিকাত এৰেঞ্জ মেৰেঞ্জ বোলা কোনো কনচেপ্টে নাই আৰু তাত যৌতুক প্ৰথাৰ মাজেদি এজন ল'ৰা যেনেকৈ আমি বোৱাৰী এজনী লৈ আহোঁ তেনেকৈ এজন ল'ৰা এখন নতুন ঘৰলৈ যায় এজন জোৱাই হিচাপে Now you have to sit there. Is supposed to be? Yes, yes, Oh, nice. wow. Very nice. Yeah. Without the beard, right? Okay. Yeah. Wow. 1, 2, 3. Good. এতিয়া আফ্ৰিকাৰ বোৱাৰীয়ে ইণ্ডিয়ান সাজযোৰে ফাংচনটো এটেণ্ড কৰিম বুলি ভাবিছিলে আৰু তাৰ ভিতৰত তেওঁ লাগিলে আমাৰ অসমীয়া সাজযোৰ বেছি আকৰ্ষণীয় আৰু ইজি হ'ব তেওঁৰ কাৰণে আৰু সেইযোৰ পিন্ধাত বেছি ইণ্টাৰেষ্ট দেখুৱাৰ কাৰণে মই ক'লোঁ ঠিক আছে মোৰ যদি পিন্ধিব ইচ্ছা কৰিছে আপুনি মোৰ যোৰাকে পিন্ধক এনেকৈ আফ্ৰিকান মহিলাগৰাকীয়ে আমাৰ অসমীয়া সাজ পিন্ধি যেতিয়া ফাংচনটো এটেণ্ড কৰিবলৈ কাৰণে আগবাঢ়ি আহিলে তেখেতক দেখি মোৰ বিৰাটেই ভাল লাগিলে কিন্তু অকণমান আৱেগিক হৈ পৰিলোঁ